বৰ ভাল লাগিছে বৰ এটা আনন্দ আৰু বৰ এটা গৌৰৱৰ দিন আছিলে যোৱা জানুৱাৰী মাহৰ 26 জানুৱাৰী দিনাখন হায়দৰাবাদৰ আমাৰ এই শাস্ত্ৰীয় নৃত্যৰ মানে যি ভাৰত অভিলেখ আছিল সেইটো অনুষ্ঠিত হৈছিল তাতে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যৰ পৰা 8টা ক্লাছিকেল ডান্সৰ আৰ্টিষ্টখিনি শিল্পীখিনি তাতে উপস্থিত হৈছিল আৰু মই অসমৰ নামনি অসমৰ হৈ কেনে মই সত্ৰীয়া তাতে উপস্থাপন কৰিছিলোঁ আৰু মই হাতত আমাৰ জাতীয় পতাকা আমাৰ যি ভাৰতৰ স্বাভিমান তিৰংগা পতাকা লৈ মই 45 মিনিট তাতে সত্ৰীয়া নৃত্য কৰিছোঁ আৰু এই সত্ৰীয়া নৃত্য কৰি মই ভাৰত অভিলেখত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম তাতে অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ আৰু যোৱাকালি আমাৰ এই তাৰে চাৰ্টিফিকেটখিনি আমাৰ বাইপোষ্ট যোগেদি পঠাই দিয়া হৈছিলে আৰু যোৱাকালি মই আমাৰ সমজিলা আয়ুক্ত IS বিষয়া সৃষ্টি সিং তেখেতৰ হাতেৰে মই মানপত্ৰখিনি গ্ৰহণ কৰোঁ মোৰ বহুতে ভাল লাগিছে বহুত আনন্দ লাগিছে যে এনেকুৱা এটা শুভক্ষণ আৰু এনেকুৱা এটা ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নামৰ লগতে আমাৰ অসম তথা পশ্চিম অসমৰ নামনিৰ যি আমাৰ এই ডিষ্ট্ৰিক্টখন মই তাতে উজ্বলাবলৈ সক্ষম হৈছোঁ তো বহুত ধুনীয়া এটা মুহূৰ্ত বহুত ভাল লাগিছে বহুত ধুনীয়া মানে ফিল পাইছোঁ আৰু